ভাত বনাবলৈ আহিছোঁ দেৰিয়ে হ'ল অৱশ্যে খোৱা মানুহ কোনোৱে নাই আচলতে কাইলৈ আমাৰ ঘৰত এটা প্ৰগ্ৰেম এটা আছে প্ৰগ্ৰেমটো আছে যিহেতু এতিয়া অকল ডাঙৰ ল'ৰাটো আৰু মইহে খাম মানে মইহে খাম এতিয়া ভাবিছোঁ সি সকলোবিলাক বস্তু নাখায় তাৰ আকৌ খুব টেষ্টি হ'ব লাগিব গতিকে এতিয়া ভাবিছোঁ গোটেই বিলাক মিলাই কেনে এটা ৰেচিপি ট্ৰাই কৰিম আজি চাওঁ সি খাই অৱশ্যে আগতে এদিন মই বনাইছিলোঁ বাৰু সি খাইছে নোখোৱা নহয় সেইকাৰণে ভাবিছোঁ এয়া তাৰ আৰু মোৰ দালি তাৰপিছত এয়া অকণমান মটৰ এয়া মোৰ পাচলি ইয়াতে চব আছে বন্ধাকবি ফুলকবি এয়া ৰঙালাও আৰু এয়া কোমোৰা গোটেইখিনি সৰু সৰুকৈ কাটি দিছোঁ মই এতিয়া কি বুদ্ধি কৰি খাওঁ বাৰু আৰু এটা বস্তুতে ইয়াত লগতে আমি গোটেইখিনি মিলাই কেনে মই ৰেচিপি এটা বনাম এতিয়া মই ইয়াতে কুকাৰত দালিখিনি দি ল'লোঁ লগত গোটেইখিনি পাচলি ইয়াতে দি ল'ম এতিয়া ইয়াত মই অলপ পানী দিম আৰু অকণমান নিমখ দিম বহুত নিদিওঁ অলপমানে দিম যিহেতু মই আকৌ পিছত ব্যৱহাৰ কৰিম নিমখটো এইকেইটা ফ্ৰাই কৰোঁতে হওক বা পিছত সোৱাদ অনুসৰি আকৌ বহুত নাই অলপমান দিলোঁ এতিয়া মই এইটো কুকাৰটো ধুনীয়াকৈ ঢাকনিখন লগাই কেনে পাতি দিম এতিয়া গেছত এতিয়া খুব ধুনীয়াকৈ মই পিঁয়াজ আৰু নহৰু দিম আদা নিদিওঁ কিন্তু দেই এইখিনি অলপ ৰেডি কৰি ল'ম বেছি নহয় এইখিনি মই ৰেডি কৰি ল'লোঁ এতিয়া মই কণী দুটা বাকলাই ল'ম আচলতে ল'ৰা ছোৱালীয়ে ভালদৰে খোৱা লোৱা নকৰিলে মাক বাপেকৰ বহুত কষ্ট হয় মানসিকভাৱে এনেকুৱা নহয় যে কি আৰু গালি গালাজ কৰি মাৰপিট কৰি অলপ জোৰ জবৰদস্তি কৰিলে খায় কিন্তু আচলতে খোৱাৰ সময়ত এইখিনি মানে কৰিবৰ কাৰণে ভাল নালাগে যিহেতু অলপমান বেলেগ ধৰণে এনেকৈ বনাই দিলে সিহঁতে খাবলৈ ভাল পোৱাকৈ অকণমান টেষ্টিকৈ বনালে অৱশ্যে ভাল লাগে আৰু আচলতে মোৰ বাবাটো কণী তাৰ খুব প্ৰিয় সেইকাৰণে আচলতে মই ইয়াতে কণী ব্যৱহাৰ কৰিম আৰু আচলতে কণী ব্যৱহাৰ নকৰিলেও হয় সেয়াই আৰু তাৰ প্ৰিয় যিহেতু কণীটো প্ৰিয় যিহেতু বাকীখিনি মই এতিয়া কণীৰ জৰিয়তে মই বাকীখিনি তাক খুৱাব লাগে সেইকাৰণে এইবিলাক চিষ্টেম এপ্লাই কৰিব লগা হয় আচলতে এইফালে দালিয়ে হুইচেল মাৰিলে দেই এতিয়া মই কণীকেইটা এনেদৰে কাটিম গোটেই কণীকেইটা এনেকৈ কাটিছোঁ যাতে কুহুমৰ সোৱাদটো দালিখনলৈ আহে